हेलो फ्रेंड्स की खबर निश्चय ভালেই চাগে আজি আকৌ এটা ৰেচিপি ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিলো ভাবিলো বনাম যদি আৰু আপোনালোকৰ লগতো এবাৰ শেয়াৰ কৰো আপোনালোকে ভিডিওটো চাই থাককচোন মই কেনেকৈনো বনাও আজি মাছে খৰিহয়ে বনাম এয়া হৈছে মাছ মই বাছি ধুই থৈ দিছো আৰু এয়া হৈছে খৰিহ মই খৰিহ ধুই ৰাখিছো মই মাছ ভাজিম মানে যেহেতুকে গুটেখিনি মাছ নবনাও অলপ বনাব ৰাখি বাকিখিনি ভাজি থৈ দিম মই এয়া হৈছে খৰিহ বটা এয়া নহৰু বটা এয়া পিয়াজ বটা আৰু এয়া মাছ এতিয়া মই বনাম আৰু এয়া মাছ ভাজিছো মই কেৰাহী গৰম হ'ব দিছো কেৰাহী গৰম হৈ গ'ল মই তেল দি দিলো মোৰ তেল গৰম হৈ গৈছে এতিয়া মই নহৰুখিনি অলপ ভাজি লম মোৰ নহৰু ভাজা হৈ গৈছে নহৰু ৰঙা হৈ গৈছে এতিয়া মই ইয়াত পিয়াজখিনি দি দিম ইয়াতে মই অলপ নিমখ দি দিছো পিয়াজ নহৰুখিনি ভজা হৈ গৈছে এতিয়া মই ইয়াত মছলা দি দিম হালধি দিলো জলকীয়া দি দিছো এতিয়া অলপ দি দিম জিৰা অলপমান পানী দি দিম এতিয়া মছলাখিনি হৈ গৈছে ইয়াতে মই মাছ দি দিম আমি মানুহ যেহেতুকে 4টা সেইবাবে 4 পিস মাছ দি দিছো মোৰ মাছ সিজি গৈছে এতিয়া মই পিচি ৰখা খৰিহখিনি দি দিম খৰিহখিনি সিজিব মই অলপ সময় ঢাকন মাৰি দিম সৰিয়হখিনি সিজিবলৈ
সৰিয়হ সিজি গৈছে, মোৰ তৰকাৰী হৈ গ'ল। এতিয়া মই তৰকাৰী নমাই দিম। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।